ভগৱানৰ শৰণত হৈ উদ্ধৱে ইমান কাকুতি কৰিলে, প্ৰভুক প্ৰাৰ্থনা কৰিলে যে প্ৰভু তুমি বৈকুণ্ঠলৈ নাযাবা, যদিহে যোৱা মোকো লৈ যাবা। কিন্তু ভগৱানে ঈশ্বৰৰ প্ৰাৰ্থনা, ভগৱানে উদ্ধৱৰ প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে, ভগৱান বৈকুণ্ঠলৈ গুচি গ'ল। উদ্ধৱৰ কি অৱস্থা হ'ল? চাৰিওফালে অন্ধকাৰ দেখি কাকলৈ জীয়াই থাকিব এতিয়া? উদ্ধৱৰ সংসাৰখনত জীয়াই থাকিবলৈ মন নোযোৱা হ'ল, কিন্তু মানুহটো মৰিম বুলিলে মৰিব নোৱাৰি। মৃত্যু নিৰ্দিষ্ট সময়ত জীৱৰ ওচৰলৈ আহিব লাগিব, মৃত্যুৱে নিজেই লৈ যাব। এতিয়া মৃত্যু বিচাৰি ফুৰিব নালাগে। উদ্ধৱে বাৰে বাৰে প্ৰভুক চিন্তা কৰিছে, শোকে মৰ্মাহত হৈছে। কৃষ্ণ কৃষ্ণ বৈকুণ্ঠলৈ গুচি গ'ল। ভগৱানে যিকেইটা কথা ক'লে সকলোকেইটা তেওঁ প্ৰমাণ পাইছে। যদুবংশ ধ্বংস হৈছে অলপ দিনৰ আগত, ভগৱান বৈকুণ্ঠলৈ গুচি গৈছে। দ্বাৰকাত বানপানী সোমাইছে, মানুহ দেখোন ঠাউৰি নোপোৱা অৱস্থা হৈছে। এইদিনতকৈ সেইদিনা বানপানী বৃদ্ধি হৈছে, দ্বাৰকা ডুব যাবলৈ লৈছে। হে ৰাম দ্বাৰকা কি গতি মাটিতে বাগৰি উদ্ধৱে কান্দিছে, দেহি কৃষ্ণই বৈকুণ্ঠলৈ গুচি গ'ল। জনশূন্য হ'ল দ্বাৰকা নগৰ, জনবংশ ধ্বংস হৈ গ'ল। দ্বাৰকাৰ সাগৰত ডুব গ'ল। উদ্ধৱ কাৰ লগত থাকিব? আমি যদি নিজে চাওঁ সঁচাকৈ অকলশৰে কাৰ লগত থাকিম? জীয়াই থাকিব কি লাভ আছে? উদ্ধৱে আপোনালোকে জানে কৃষ্ণক হেৰুৱাই উদ্ধৱৰ হৃদয়ত মহাসুখৰ স্থান হ'ল। ইয়াত শোকে মৰ্মাহত হৈ যমুনা নদীৰ পাৰে পাৰে অনাৰ বনাই ঘূৰি ফুৰিলে। এজন ভকতৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম, সমস্তখিনি কৰ্ম উদ্ধৱে ত্যাগ কৰিলে। কিন্তু উদ্ধৱৰ পৰম ভাগ্য শ্ৰীকৃষ্ণই পৰিধান কৰা খৰমযোৰ পৃথিৱীত থৈ গ'ল। সেই খৰমযোৰ উদ্ধৱে লাভ কৰিলে। বোলে কৃষ্ণৰ ভৰিৰ খৰম দুখানি আমি মাথে লৈলা বান্ধি, কৃষ্ণ বুলি কৰিয়া কন্দন চলি গ'লা মহামাৰী। ৰামচন্দ্ৰ বনলৈ যোৱাৰ পাছত ৰামচন্দ্ৰৰ খৰমযোৰকে বুকুত বান্ধি লৈ সিংহাসনত প্ৰতিষ্ঠা কৰি ভাৰতে ৰাজ্য শাসন কৰিলে। ঠিক তেনেধৰণে শ্ৰীকৃষ্ণৰ খৰমযোৰকে বুকুত বান্ধি লৈ মহাভক্ত উদ্ধৱে যমুনাৰ পাৰে পাৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। ভকতৰ কৰ্ম তেওঁ ত্যাগ কৰিলে, অস্বাভাৱিক আচৰণ কৰিলে। বোলে নাই অন্নপান ভোকে যাই দিলে সন্তাপে মুখ মলিব, খাবলৈ এৰিলে নিষ্ঠ কৰ্ম এৰিলে মুখ শুকাই গ'ল। ভাগৱতে কৈছে বোলে নাই অন্নপান ভোকে যাই দিলে সন্তাপে মুখ মলিব, কৃষ্ণৰ চৰণ চিন্তিয়া উদ্ধৱ কহিতে কৰে মন। এতিয়া মহাভক্ত উদ্ধৱে শ্ৰীকৃষ্ণৰ হেৰুৱাই বিৰহৰ বেদনাৰ জুইকুৰা বুকুত বান্ধি অনাই বনাই ঘূৰি ফুৰিছে। সেইখিনিতে আৰু এজন ভকতৰ সংযোগ হৈছে। এজনৰ হৈছে পাই হেৰুৱাৰ বেদনা,
ইমান দিনে ল'ৰা উপজা কালৰ পৰা ল'ৰা কালৰ পৰা কৃষ্ণৰ সংগতে থাকি হঠাৎ কৃষ্ণ এৰি থৈ গৈছিল যাওঁ বুলি জগতৰ বাপ নোহোৱা হ'ল কি হ'ব কাৰ লগত থাকিব চাৰিওফালে অন্ধকাৰ নেদেখি আছিলোঁ ভালেই হ'ল দেখা দেখি কৃষ্ণ ক'লৈ নগ'ল তুমি মোৰ হৃদয়ত দুখ দিবলৈহে মোক সংগ দিছিলা নিৰ্ভৱৰ তেনে অৱস্থা হৈছে অন্য এজন মহাভক্ত আহি উপস্থিত হৈছে তেওঁ পৰম আনন্দ বহুদিনৰ মূৰত তীৰ্থ ভ্ৰমণ কৰি বহুদিনৰ মূৰত যদুবংশৰ সংগ পাব ৰামকৃষ্ণৰ দৰ্শন পাব বসুদেৱ দেৱকীৰ দৰ্শন পাব জগতৰ মংগলৰ ৰামকৃষ্ণ হৰি জগতৰ হৰিক তেওঁ স্পৰ্শ কৰিব সেৱা জনাব তাতোতকৈ জানো আৰু আনন্দ আছে আনন্দ নাই বোলে সেই সময়তে তীৰ্থত ভ্ৰমণতে বিদুৰ অকপাই লাগক ভগ পাই পৰম বান্ধৱ তুচিলা কৃষ্ণ